নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম মাষ্টাৰ্ছ জব ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখা পাইছে ONGCত এপ্ৰেণ্টিছৰ পদ খালী হৈছে। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লাই কৰিবৰ বাবে আপোনালোকৰ কি কি প্ৰয়োজন হ'ব, কেনেধৰণে এপ্লাই কৰিব, সকলোবোৰ বিষয়ে মই ভিডিঅ'টো ডিটেইলছত আলোচনা কৰিম। আপোনালোকে যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। লগতে যিটো ছাইডৰ নটিফিকেশ্যন বেল আছে সেইটো ক্লিক কৰি যাওক যাতে কোনো ধৰণৰ নটিফিকেশ্যন আপোনালোকৰ মিছ নহয়। আপোনালোকে দেখা পাইছে 15/5/2022 আপোনালোকৰ লাষ্ট ডেট হয়। আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে ভিডিঅ'টো চাই পেলাই তলত লিংক পাই যাব, তাৰপৰা এপ্লাই কৰি ল'ব। আহক ভিডিঅ'টো আলোচনা কৰোঁ। ভিডিঅ'টো আগবাঢ়ি যাওঁ, কি কি লাগে সকলোবোৰ বিষয়ে আমি ইয়াত আলোচনা কৰি যাম। আপোনালোকে যিহেতু পদৰ বিষয়ে গম পালে, পদৰ সংখ্যা হৈছে আপোনালোকৰ 3614টা ভেকেঞ্চি খালী হৈ আছে, য'ত আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত ক'ত কেনেধৰণে পদসমূহ ওলাইছে সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম। সেই বিষয়ে ইয়াত কৈ যাম আপোনালোকে দেখা পাইছে ইয়াত নৰ্থ ইষ্ট ছেক্টৰত যিটো ভেকেঞ্চি আছে 209টা ভেকেঞ্চি ইয়াত খালী হৈ আছে বুলি কৈছে। মুম্বাই ছেক্টৰত 305টা, ইষ্টাৰ্ণ ছেক্টৰত 744টা, চাউথাৰ্ণ ছেক্টৰত 694টা, ৱেষ্টাৰ্ণ ছেক্টৰত ওলাইছে 1434টা আৰু চেণ্ট্ৰেল ছেক্টৰত ওলাইছে 228টা ভেকেঞ্চি খালী হৈ আছে বুলি কৈছে। আপোনালোকে ইচ্ছা কৰিলে এপ্লাই কৰিব পাৰে। ভেকেঞ্চি ইন আসাম, অসমত কিমান ভেকেঞ্চি ওলাইছে আপোনালোকে ইয়াত চাই লওক ধুনীয়াকৈ। ইয়াত আপোনালোকে দেখা পাইছে যোৰহাটত 110টা ভেকেঞ্চি খালী হৈ আছে, আপোনালোকে মন কৰি দেখা পাব। শিলচৰত যিহেতু 51টা ভেকেঞ্চি খালী হৈ আছে, নাজিৰা আৰু শিৱসাগৰত 583টা ভেকেঞ্চি খালী হৈ আছে। টোটেল আপোনালোকৰ 744টা ভেকেঞ্চি অসমত খালী হৈ আছে বুলি কৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে ডকুমেণ্টছখিনিৰ বিষয়ে মই তলত কৈ যাম। ইয়াত আপোনালোকে দেখা পাইছে ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ দিয়া আছে। ইয়াত কৈছে যে কেণ্ডিডেটজন 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু এজ ৰিলেক্সন আছে, যিহেতু আপোনালোকে যদি SCৰ হয় বা STৰ হয় বা OBC কোনো ধৰণৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ এজ ৰিলেক্সন পাব। আপোনালোকে ইয়াত দেখা পাইছে SC কেণ্ডিডেটৰ বাবে 5 বছৰ এক্সট্ৰাকৈ বঢ়াই দিয়া হৈছে, 24ৰ পৰা 5 বছৰ এক্সট্ৰা আপোনালোকে বঢ়াই দিছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। OBCৰ 3 বছৰ, PWBDৰ কেণ্ডিডেটৰ 10 বছৰ। ইয়াত আকৌ PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকে যদি OBC বা NCLৰ হয় তেনেহ'লে 13 বছৰ দিছে। PWBDৰ কেণ্ডিডেট অৰ্থাৎ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ SC বা ST কেণ্ডিডেটসকলৰ বাবে 15 বছৰ এক্সট্ৰা বঢ়াই দিয়া হৈছে। তাৰ উপৰি ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে, যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে একাউণ্টেণ্ট অৰ্থাৎ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব গ্ৰেজুৱেশ্যনত। আপোনালোকৰ কমাৰ্চৰ পৰা যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে একাউণ্টেণ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। অফিচ এছিষ্টেণ্টৰ যি ভেকেঞ্চি আছে সেইবাবে গ্ৰেজুৱেশ্যন লাগিব। BA বা BBA যদি আপোনালোকে কৰিছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। বাকীখিনি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব এই পদকেইটাত এপ্লাই কৰাৰ বাবে। ইয়াত অকল এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ কথাই কোৱা হৈছে। ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ বাবে আপোনালোকৰ ITI থাকিব লাগিব। ষ্টেন'গ্ৰাফি ট্ৰেডৰ ওপৰত যদি ইংলিছত আছিল তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ অপাৰেটৰ আৰু প্ৰগ্ৰেমিং এছিষ্টেণ্ট COPAৰ বাবে ITI লাগিব, COPA ট্ৰেডৰ। ড্ৰাফ্টছমেন চিভিলৰ বাবে আপোনালোকৰ ড্ৰাফ্টছমেন চিভিলৰ ITI প্ৰয়োজন হ'ব। ইলেক্ট্ৰিচিয়ানৰ বাবেও ITI প্ৰয়োজন হ'ব। ইলেক্ট্ৰনিক্স মেকানিকেল যিসকল আছে তেওঁলোকৰ বাবেও আপোনালোকৰ ITI প্ৰয়োজন হ'ব বুলি কৈছে। তাৰ উপৰি আপোনালোকে ইয়াত মন কৰিলে দেখা পাব ইয়াত বহুতো ভেকেঞ্চিৰ বাবে ITIৰ প্ৰয়োজন হৈছে। তাৰ উপৰি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ বাবে ওপৰত দিয়া ভেকেঞ্চিকেইটা প্ৰয়োজন হৈছে। ইলেক্ট্ৰনিক্স ফিটাৰৰ বাবে ITI লাগিব। তাৰপিছত ইনষ্ট্ৰুমেণ্টেল মেকানিকৰ বাবেও আপোনালোকৰ ITIৰ প্ৰয়োজন হ'ব বুলি কৈছে। তাৰপিছত আপোনালোকে দেখা পাইছে ইনফৰ্মেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছিষ্টেমত আপোনালোকৰ ITIৰ প্ৰয়োজন হ'ব এইকেইটা ট্ৰেডত। ইয়াত দিয়া আছে লেবৰেটৰী এছিষ্টেণ্ট কেমিকেল প্লেণ্টৰ বাবে BSCৰ প্ৰয়োজন হ'ব বুলি কৈছে আপোনালোকৰ। লগতে আপোনালোকৰ ITI থাকিব লাগিব ইন লেব এছিষ্টেণ্ট কেমিকেল প্লেণ্ট ট্ৰেডৰ। তাৰপিছত মেকানিষ্টৰ বাবে আপোনালোকৰ মেকানিক্স ট্ৰেডৰ বাবে ITIৰ প্ৰয়োজন হ'ব। মটৰ ভাৰ্কাল যিখিনি আছে সেইখিনিৰ বাবে ITI লাগিব মেকানিকেল মটৰৰ। তাৰপিছত আপোনালোকৰ মেকানিক ডিজেলৰ বাবে মেকানিকেল ডিজেল ITIৰ আপোনালোকৰ প্ৰয়োজন হ'ব। ITI চাৰ্টিফিকেট বা ট্ৰেড থাকিব লাগিব। মেকানিকেল লেবৰেটৰী টেকনিচিয়ানৰ বাবে আপোনালোকে দেখা পাইছে ITIৰ প্ৰয়োজন হ'ব মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ। তাৰপিছত মেডিকেল লেবৰেটৰী টেকনিচিয়ান পেথলজিৰ বাবেও ITIৰ প্ৰয়োজন হ'ব, লেবৰেটৰী টেকনিচিয়ান পেথলজিকৰ। তাৰপিছত এই সকলোখিনি পদৰ বাবে আপোনালোকৰ ITIৰ প্ৰয়োজন হ'ব বুলি কৈছে। আপোনালোকে ইয়াত এবাৰ নিজে পঢ়ি ল'ব, ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। কম্পিউটাৰ ছায়েন্সৰ আকৌ যিহেতু আপোনালোকৰ প্ৰয়োজন হ'ব, তাত আপোনালোকৰ ডিপ্ল'মা লাগিব, ৰেছপেক্টিভ ডিচিপ্লিনছ অফ ইঞ্জিনিয়াৰিং লাগিব গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা। তাৰপিছতে আপোনালোকে কম্পিউটাৰ ছায়েন্সৰ বাবে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যনৰ যিসকল আছে তাৰ বাবে আপোনালোকৰ ডিপ্ল'মাৰ প্ৰয়োজন হ'ব। ইলেক্ট্ৰিকেলৰ বাবে আপোনালোকৰ ডিপ্ল'মা লাগিব। এই সকলোখিনি আপোনালোকৰ ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মাৰ প্ৰয়োজন হ'ব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব।
ইয়াত কৈছে যে মেক্সিমাম এলাউড লোকেশ্যন, আপোনালোকে কিমান লোকেশ্যন, কেইটা লোকেশ্যনত এপ্লাই কৰিব পাৰিব। এই কেণ্ডিডেট ইজ টু চুজ কেন এপ্লাই ফৰ ট্ৰেড ওৱান ৱৰ্ক চেণ্টাৰ লোকেশ্যন অনলি। এটা ট্ৰেডৰ বাবে অকল এটা লোকেশ্যনতহে আপোনালোকে এপ্লাইটো কৰিব পাৰিব বুলি কৈছে। ডিউৰেশ্যন ইয়াত কৈছে ট্ৰেইনিং 12 মাহৰ বাবে আপোনালোকৰ 12 মাহৰ ওপৰত হ'ব লাগিব, ট্ৰেইনিংটো 12 মাহৰ ওপৰত হ'ব। তাৰপিছত ষ্টিপেণ্ড আপোনালোকক কিমানকৈ দিয়া হ'ব সেই বিষয়ে ইয়াত কৈ দিছে। গ্ৰেজুৱেশ্যন যিখিনি গ্ৰেজুৱেট এপ্ৰেণ্টিছে তেওঁলোকক 9,000কৈ দিয়া হ'ব মন্থলি, আৰু ট্ৰেড এপ্ৰেণ্টিছৰ 1 বছৰ IT টকাখিনি 7,700কৈ, ট্ৰেড এপ্ৰেণ্টিছ 2 বছৰ IT 8,050 টকাকৈ দিয়া হ'ব। ডিপ্ল'মা এপ্ৰেণ্টিছ যিসকলে কৰিব বিচাৰিছে বা এপ্লাই কৰিব তেওঁলোকক 8,000 টকাকৈ আপোনালোকৰ চেলাৰী দিয়া হ'ব বুলি ইয়াত কৈছে। তাৰ ওপৰত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব সেই বিষয়ে ইয়াত সুন্দৰকৈ দি দিয়া হৈছে, আপোনালোকে দেখা পাইছে। ইয়াত আপোনালোকৰ মাৰ্কৰ ওপৰত মেৰিট লিষ্টৰ ওপৰত আপোনালোকৰ যিটো চিলেকশ্যন হ'ব এই চিলেকশ্যন প্ৰচেছটো হ'ব। ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ SC ST আৰু PWBD কেণ্ডিডেটসকলৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব, আপোনালোকে সেইটো সকলোতে গম পায় হয়তো। তাৰপিছত আপোনালোকে যিখিনি আপোনালোকে এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ আগতে আপোনালোকে এপ্লাই যেতিয়া কৰিব ডেছক্ৰিপশ্যনত লিংকত গৈ, তেতিয়াহ'লে প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, তাৰপিছতে আপোনালোকে ইয়াত এপ্লাইটো কৰিব পাৰিব। এপ্লাই প্ৰচেছৰ বাবে আপোনালোকে ভিডিঅ'সমূহ চাব পাৰে, ডেছক্ৰিপশ্যনৰ লিংকত পাই যাব। তাৰপিছত আপোনালোকৰ যিখিনি দৰকাৰী লিংকছ আছে সেই লিংকছখিনি ডাউনলোড কৰিব বাবে বা এডভাৰটাইজমেণ্ট বা অনলাইন আপোনালোকে লিংকত গৈ ক্লিক কৰিলে আপোনালোকে সকলোবোৰ লিংক পাই যাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। ইয়াত আপোনালোকে দেখা পাইছে যিটো ষ্টাৰ্ট হ'ব সেইটো 27 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 15 মে'। 15 মে'ৰ আগতে আপোনালোকে এপ্লাইসমূহ শেষ কৰিব লাগিব বা এপ্লাইসমূহ কৰিব লাগিব। 23 মে'ত আপোনালোকৰ ৰিজাল্ট পাই যাব, চিলেকশ্যন কোন কোন হৈছে কোন কোন নাই 23 মে'ত আপোনালোকে পাই যাব। যিসমূহ ৰেজিষ্টাৰ লিংক হওক বা লগ ইন লিংক হওক সকলোবোৰ লিংক ডেছক্ৰিপশ্যন লিংকত পাই যাব। সেইবাবে ডেছক্ৰিপশ্যনৰ পৰা সকলোবোৰ ডাউনলোড কৰি লওক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।